হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই লৈ আহিছোঁ সৰিয়হৰে বনোৱা মাছৰ এটা ৰেচিপি। মই ইয়াতে সৰিয়হখিনি ভিজাই লৈছোঁ, জলকীয়া, আদা, নহৰু লগত লৈ লৈছোঁ আৰু গোটেইখিনি ইনগ্ৰিডিয়েণ্টছ মই লৈ লৈছোঁ। এতিয়া মই বিলাহীখিনি ফালি লৈছোঁ আৰু পিঁয়াজকেইটা মই ভালকৈ কাটি লৈছোঁ। মই এতিয়া মিক্সি জাৰত পিঁয়াজখিনি ভালদৰে পেষ্ট বনাই ল'ম আৰু লগতে বিলাহীখিনিৰো পেষ্ট বনাই ল'ম। এতিয়া মই কেৰাহী এখনত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই মাছখিনি এপিচ এপিচকৈ ভাজি লৈছোঁ। মই মাছখিনি অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। আপোনালোকে কমকৈও ভাজিব পাৰে, নহয়তো কেঁচাকৈও দিব পাৰে। এতিয়া মই মেইন ইনগ্ৰিডিয়েণ্টছটো লৈ লৈছোঁ। ইয়াতে মই সৰিয়হখিনি লৈ লৈছোঁ। এতিয়া মই সৰিয়হৰ এটা পেষ্ট বনাই ল'ম। লগতে মই বিলাহীখিনিও পেষ্ট বনাই লৈছোঁ আৰু পিঁয়াজকেইটাও মই পেষ্ট বনাই লৈ লৈছোঁ। লগতে মই সৰিয়হখিনি গোটেইখিনি একেলগে পেষ্ট বনাই লৈছোঁ। এতিয়া মই ফ্ৰাই কৰি ৰখা মাছখিনি এখন প্লেটত লৈ লৈছোঁ আৰু সেই তেলখিনিতে দি দিছোঁ মই পিঁয়াজ বটাখিনি। তেলটো আপোনালোকে বেছি কৰিও দিব পাৰে। এতিয়া মই এইখিনি কিছু সময়ৰ বাবে লৰাই আছোঁ। তেলটো অকণমান শুকাই আহিবলৈ ধৰিব। এয়া তেলটো মই যিহেতু অকণমান কমাই দিছোঁ, আপোনালোকে বেছিকৈ খালে অকণমান বেছিকৈও দি ল'ব পাৰে। লগত মই এতিয়া বিলাহী পেষ্টটো দি দিছোঁ। আকৌ পুনৰ হেতাখনেৰে লৰাই দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিছোঁ। এতিয়া দি দিছোঁ 1 চামুচ হালধি গুড়ি আৰু লগত দিছোঁ 1 চামুচ জিৰা ধনিয়াৰ গুড়ি আৰু দি দিছোঁ জোখমতে নিমখ। এতিয়া পুনৰ লৰাই দিছোঁ। বিলাহীখিনি কেঁচা গোন্ধটো যোৱালৈকে আপোনালোকে লৰাই থাকিব আৰু গেছটো কিছু ল' ফ্লেমত ৰাখিব। ইয়াতে মই এতিয়া দি দিছোঁ বটি ৰখা সৰিয়হৰ পেষ্টটো। আৰু পুনৰ এইখিনি ভালদৰে মিলাই দিম। লগত মই অকণমান পানীও এড কৰি দিম। যিহেতু পেষ্টটো গোটা হৈছে আৰু এইখিনি অকণমান সাৱধানে লাৰিব লাগিব যাতে তলত লাগি নধৰে। এতিয়া মই ইয়াতে অকণমান গৰম পানী এড কৰি দিছোঁ আৰু ভাজি ৰখা মাছখিনি এপিচ এপিচকৈ দি লৈছোঁ। ভালদৰে বইল হোৱালৈকে মই এইখিনি বহাই ৰাখিম আৰু ঢাকোনখন কিছু সময়ৰ বাবে লগাই ৰাখিম। এতিয়া মই ঢাকোনখন দি দিছোঁ। এতিয়া ধুনীয়া গোটা হৈ আহিছে। লগত মই ধনিয়া কাটি দিছোঁ আৰু